Hi guys, welcome to my VR vlog. So बहुत दिन मोर आपन लोग आज लग पाइसो. So मोर किबा प्रॉब्लम है असले हेकाने मैं वीडियो बनाबले कतो जोआ नासिलो आरो घरतो बनवा नासिलो. मैं आज पा स्टार्ट करिसुगे. भागो लाई गल आरो आही पथा आमार पथारটো बहुत दूर আছে যে হেকানে মই আপোনালোকক আমাৰ পথাৰৰ ৰাস্তাটো দেখাই দিম লৈছে আমাৰ পথাৰটো বি দেখাম বাৰু আজি আমাৰ মা হতিও আহিব ঘৰৰ পা তাইছত আমাৰ নানি তাইছত মোৰ লগৰ এজনী আৰু মই হে ধান কাটিম সো আপোনালোকক দেখাই দিম চাই থাকক এতিয়া তাইবাক ধান কাটি হে খবহি আৰু আমাৰতে থাকি যাব আৰু হবলা এতিয়া খেতিৰ সিজনত ঘৰত আমাৰ গাঁৱত ঘৰত মানুহে নাথাকে অকল পথাৰতে থাকে সো এটো ধান কাটি শেষ হৈছে আৰু আছে আমাৰ হেফালে প্ৰায় ভাগ আছে ধান কাটিবলৈ আমি গৈ আছো হেইজনী মাহি তাইছেজনী মোৰ লগৰে হয় আমাৰ ঘৰৰ ওচৰৰে হয় তো হিয়তিও ধান কাটিবলৈ গৈছে আমাৰ পথাৰটো দূৰ আছে কিন্তু উলাই আহিবলৈ টাইমটো লাগে আৰু একানে এটালৈকে গৈ পোৱা নাই পামহি আৰু এইটো আমাৰ পথাৰ হয় এইটো কাটি শেষ হল আৰু এইটো পাৰ্টি লগাইছিলে হেকানে হুনকালে কাটি শেষ হল তেতিয়া আপোনালোকক মই দেখাব নোৱাৰিলো সো মোৰ বহুত প্ৰবলেম হৈ আছিল তেতিয়া হেকানে মই দেখাব নোৱাৰিলো সো এইটো আমাৰ পথাৰ এইটো এদিনে কাটিছিলো এদিনতে কাটি শেষ হৈছে এইটো আমাৰ ফ্যামিলি পাৰ্টি আহি পালে আৰু হিয়তি দেৰি হল হিয়তক ৰখি থাকোতে মোৰো দেৰি হল এইটো পোৱালিটো লৈ আহিছে পোৱালিটোকে ছোৱালীজনীয়ে লব তাইছে বাই কাটিব তাইছে পোৱালি দুটাটো লগত আহিছে কাম নাই নে খাবলৈ কাৰণে কিমান পথাৰ আহি পালো তাইছত আমাৰ মাহতিও আহি আছে সো মই অকলে এতিয়া কাটি লব লাগিব তাইছে আমাৰ মাহতি আহি পাব তেতিয়া আমি সবে একেলগে কাটিম আৰু কল বিখাই গৈছে আৰু 3 দিন মান হল ধান কাটি থকা একেৰাহে তাইছত মাহতি আহি পাইছে আৰু হবলা মই আহি পাই গলো সতিয়া ইমান মানুহ ইয়াত মানে সবে পথাৰতে থাকে আৰু এতিয়া গাঁৱৰ সময় যে গাঁৱৰ পৰিবেশ ধান কাটাৰ সময় আহিছে সবে পথাৰতে থাকে ঘৰত প্ৰায়ভাগ মানুহ লগ নাপাব এতিয়া গাঁৱত আমি আজি 3 জনে কাটিম এজন নাহিলে মাতিছিলো কি হল জানো নাহিলে সত যিমান পাৰো কাটিম আৰু নোৱাৰিলেও নাই নহয় জানো আমি আধা কাটিলো আইছৰ এতিয়া ইমান আছে কাটিবলৈ সব কিমান আছে কেতিয়া কাটি হ'ব জানো ভগৱান হাত দীঘল চুলাটো পিন্ধি লও উপায় নাই অলপ পাছৰ পৰা ছাতি লৈ কাটিব লাগিব দে কলটি মান বিখাইছে কি কৰিম আৰু উপায়টো নাই নিজৰে ধান হয় নিজুৱাকে থাকিলে হ'ব জানো মই ৰেডি হলো আৰু হাত দীঘল চুলা পিন্ধিলো ধান কাটিবলৈ ৰেডি হলো তো ধান কাটোতে ভিডিঅ' লৈ দিয়া মানুহ নাই হেকানে মইতো ধান কাটি কেনেকানো ভিডিঅ' লম সো আপোনালোকক মই দেখাব নোৱাৰিম বাৰু অলপ পাছত দেখাম মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এতিয়ালৈ মাহতি আহি পোৱা নাই মই অকলে ইমানখিনি কাটিলো আৰু কি হল জানো ইমান দেৰি হৈছে আমাৰ মাহতি আহি পালে আৰু এতিয়া হেতি ধান কাটি আছে আমি এতিয়া চাহ খাইছিলো হুনকালে খাইছো আজি চাহ সো আমাৰ বেটা হতি আহিছিল হেকানে হুনকালে জিৰণিটো ললো আৰু তাইছে আমাৰ মাহতি বহি আছে মলে আহিলুগে ইমান ৰদ ফাটাফাটি ৰদ ছাতিলৈ কাটিব লাগিব অলপ পাছৰ পৰা এইখিনি দুবা কাটি শেষ কৰিলো এতিয়া তাইছে এতিয়া এইখিনি দুবা কাটি শেষ হোৱাৰ পাছত এতিয়া এইটো দুবা এটা দুবা কাটি শেষ কৰিলো তাইছে সেকেন্ড দুবাটো কাটিম গৰম উঠিছে খন্তেক জিৰাই লওঁ এতিয়া আমি ভাত খাবলৈ জিৰালো আৰু এইজনী মোৰ মা তাইছে এইজনী নানি দেখিয়ে নাই পোৱা ইমান ৰদ কচু চব্জি ব্ৰইলাৰ মাংস আৰু এইটো ফ্ৰাই গধূলি সময়ৰ ভিউটো চাওকচোন গধূলি হৈছে আৰু আমি ঘৰলৈ ওলামগে আৰু এতিয়া ৰেডি কৰি ওলাই থাকো
কাটি কাটি কলা হৈ গৈছো আৰু দেই এনেও কলা আছো আৰু হৈছো আৰু আমি এতিয়া যাওঁগে আৰু যাবলৈ ৰেডি কৰিলো আৰু বস্তু বাহনিবোৰ ঘুমাই লওঁ তাৰপিছত যাওঁগে অলপ দূৰো আছে আমাৰ ঘৰটো সেইকাৰণে সোনকালে ওলাব লাগিব সেইকাৰণে বস্তু বাহনিবোৰ ভৰাই লওঁ এতিয়া আমি ঘৰলৈকে ওলালোগে আৰু দূৰ আছে আমাৰ ঘৰটো সেইকাৰণে সময় লাগে যাবলৈ কাৰণে আমি চবে গৈ আছোগে মা নানি আমি চবে একেলগে গৈ আছোগে আৰু বস্তু লৈ গৈ আছোগে ইমান বছৰ গৈ আছোগে নাই পোৱাহি আধা ৰাস্তাত পাইছোগে এইখিনি ৰাস্তা ভাগৰ লাগি যায়গে পাওঁতে পাওঁতে গধূলিয়ে হ'বগে আৰু এতিয়া অকলে অকলে ধান কাটি আছে পকা ৰাস্তা পামগে আৰু চব গধূলিও হৈ হৈ আহি আছে তাৰপিছত আমাৰ ঘৰটো পামহি আৰু ঘৰটো বৰ্তমান পামহি আৰু ৰাস্তাত আহি পালেহি চাওঁ কিমান মানুহ আহি আছে